মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকলৈ মৰম আৰু শুভেচ্ছা জনাই আজিৰ ভিডিও আৰম্ভ কৰিবলৈ লৈছো। আজিৰ ভিডিওত মই এটা অতি গুৰুত্বপূৰ্ণ কথা তোমালোকক শিকাম বুলি আগবাঢ়িছো। তোমালোকে নিশ্চয় মন কৰা আমি কিছুমান অসমীয়া শব্দ লিখোতে মাজত এটা এনেকুৱা এটা চিন দিও। এই চিনটোনো কি বা কি কাৰণে দিও, ইয়াৰ অৰ্থনো কি, কেনেকৈ পঢ়া হয়, এইখিনি বাৰ তোমালোকৰ নিশ্চয় জানিবলৈ মন যায়, নিশ্চয় নহয় জানো। আজি মই এই চিনটো কেতিয়া ব্যৱহাৰ হয়, কেনেকৈ পঢ়িব লাগে সেই বিষয়ে তোমালোকক শিকাম। তোমালোকে মন দি ভিডিওটো চাবা, প্ৰথমৰ পৰা শেষলৈকে চাবা। চাই মই যিখিনি শব্দ তোমালোকক দেখুৱাম, পাৰ্থক্য দেখুৱাম, সেইখিনি লিখি ল'বা আৰু তেতিয়া তোমালোকৰ সুবিধা হ'ব অসমীয়া লিখোতে। তোমালোকৰ বানান লিখাত যিহেতু খেলিমেলি লাগে কেতিয়াবা, সেইখিনি তোমালোকৰ নাইকিয়া হ'ব। এতিয়া এই চিনটো মই এটা শব্দ লিখি তোমালোকক দেখুৱাইছোঁ, ক। আমি এই চিনটোৰ মাজত দি যদি আমি দন্তীয়া ত লিখোঁ, উচ্চাৰণটো হ'ব কোট। আৰু এই চিনটো যদি আমি নিদিওঁ, এইটো কি হ'ব, ক দন্তীয়া ত কত। গতিকে এই সাধাৰণ বুলি ভবা চিনটোৱে বহুত গুৰুত্বপূৰ্ণ ভূমিকা লয়। আজি মই এই চিনটোৰ বিষয়ে তোমালোকক কেইটামান কথা শিকাম। এতিয়া চোৱা, এই চিনটোক আমি অসমীয়াত কি বুলি কয়, এইটো ঊৰ্ধ্বকমা বুলি নকয়, এই চিনটোক আমি অ চিন বুলি কওঁ। অ নহয়, অ চিন। তোমালোকে ইংৰাজীৰ অ আখৰটো মনত পেলালে হ'ব, অ চিন। অ চিনটো প্ৰয়োগ কৰিলে কি হয় আৰু নকৰিলে কি হয় বা কিমান অৰ্থৰ পাৰ্থক্য হয়, তাৰ কেইটামান শব্দ মই তোমালোকক দেখুৱাই এতিয়া তাৰ পাৰ্থক্যখিনি বুজাই দিম। এতিয়া প্ৰথমতে এযোৰ শব্দ মই লিখিছোঁ, অন্ত্যস্ত জ দন্তীয়া ত। তাৰ মাজত আমি অ চিনটো দি দিলে কি হ'ব, য'ত। আৰু অন্ত্যস্ত জ দন্তীয়া ত চিনটো নিদিলে কি হ'ব, যত। য'ত মানে যি ঠাইত, বস্তুটো য'ত থৈছিলি তাতে বিচাৰচোন, এনেকৈ কয়নে, যি ঠাইত, যি ঠাইত, য'ত মানে যি ঠাইত। আৰু যত মানে যিমান, বহুত বস্তু বুজাবলৈ ব্যৱহাৰ কৰা হয়, যিমান। এতিয়া চিনটো দিলে উচ্চাৰণটো হ'ব য'ত আৰু নিদিলে হ'ব যত। দুইটাৰে অৰ্থৰো পাৰ্থক্য আছে। তাৰপিছত চোৱা, গ'ল, গ ও ল আৰু গ ল, গ'ল আৰু গ'ল। গ'ল হ'ল মানে সি ইয়াৰ পৰা গ'ল বা ইয়াৰ পৰা গুচি গ'ল, এনেকৈ বুজাবলৈ আমি গ'লটো লিখোঁ, গ ও ল, গ'ল। বা ঠাই এৰিলে, ঠাই এৰিলে, গ'ল। আৰু চিনটো নিদিলে কি হ'ব, গ'ল। গ'ল মানে পানীত গলি যোৱাও বুজায়, পমি যোৱা বা গলি যোৱা, পমি যোৱা। তাৰপিছত মানুহৰ কণ্ঠ বুজাবলৈ তাৰ গলটো বৰ ধুনীয়া, এনেকৈও বুজায়, কণ্ঠও বুজায়। তেনেকৈ বেলেগ বেলেগ অৰ্থ আছে। এতিয়া গ'ল আৰু গলৰ পাৰ্থক্য বুজি পালা। তাৰপিছত দৌল, দন্তীয়া দ ও ল, দৌল আৰু দন্তীয়া দ ল, দল। এতিয়া দৌল মানে মঠ, মঠ বা শিৱদৌল, জয়দৌল এনেকৈ শুনিছা। সেইবোৰ লিখিবলৈ হ'লে আমি অ চিনটো দিব লাগিব। আৰু দন্তীয়া দলৰ দল মানে এবিধ ঘাঁহ, এবিধ ঘাঁহ। তাৰপিছত ওট, ওট আৰু অত। ওট মানেও
কিবা এডোখৰ ঠাইত অ'ত ত'ত বিচাৰি ফুৰা এনেকৈ কয় নিৰ্দিষ্ট কিবা ঠাই বুজাবলৈ বা ইয়াত বুজাবলৈ ব্যৱহাৰ কৰা হয় ইয়াত অ'ত আৰু অত মানে ইমান 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 বুজাবলৈ অত তাৰপিছত ক'লা ক'লা আৰু কলা তোমালোকে উচ্চাৰণটো নিশ্চয় বুজি পাইছা ক'লা আৰু কলা ক'লা হ'ল কৃষ্ণ বৰণৰ বা এন্ধাৰ আৰু কলা মানে কাণেৰে নুশুনা মানুহ কাণে নুশুনা মানুহ তাৰপিছত মহ ও হ মহ আৰু মহটোৱে এবিধ জন্তু বাফেলো এবিধ জন্তু বুজায় ইংৰাজীত বাফেলো বুলি কয় আৰু মহ হ'ল এবিধ কীট মানে সৰু এবিধ কীট যিটো ইংলিছত মস্কিটো বুলি কয় মহ আৰু মহ তাৰপিছত আৰু কিছুমান আছে কোট আৰু কট চিনটো দিলে হ'ব কোট আৰু নিদিলে হ'ব কট কোট মানে কোন ঠাইত আৰু কত মানে কিমান তাৰপিছত চৰা প্ৰথম চ ও ৰত আকাৰে ৰা আৰু প্ৰথম চ ৰত আকাৰে ৰা চৰা মানে বাহিৰত বহা বাহিৰৰ কোঠা আমাৰ যিটো ড্ৰয়িং ৰুম বুলি কয় বাহিৰৰ বহা ঘৰ আৰু চৰাটোৱে বৃদ্ধি বা ওখ হোৱা সেইবোৰ বুজায় বজাৰত দাম চৰিছে বা চৰা দাম এনেকৈ যে কয় সেইটো চৰাটোৱে বৃদ্ধি হোৱা বা বেছি হৈ যোৱা বুজায় তাৰপিছত ল'ৰা ল ও ৰত আকাৰে ৰা ল'ৰা আৰু ল'ৰা ল'ৰাটোৱে আমাৰ বালক যিটো বয় বুজায় ল'ৰা বালক বা মতা সন্তান আৰু ল'ৰাটোৱে কেইবাটাও অৰ্থ বুজায় গছপাত ল'ৰা বুলি যে আমি কেতিয়াবা কওঁ কিবা বস্তু কঁপি যোৱা কপা জোকাৰ খোৱা সেইবোৰ বুজায় আৰু আছে ৰ'দ ৰ ও দন্ত্য দ ৰ'দ আৰু ৰ দন্ত্য দ ৰ'দ আৰু ৰ'দটো সূৰ্যৰ তাপ আমি ৰ'দ দিয়া বুলি যে কওঁ সূৰ্যৰ তাপ আৰু ৰ'দটোৱে কেইবাটাও অৰ্থ বুজায় নাকচ কৰা বুজায় নাকচ কৰা বৰ্জন কৰা আৰু অগ্ৰাহ্য কৰা সেইবোৰ বুজায় অগ্ৰাহ্য কৰা ইত্যাদি বুজায় তাৰপিছত মৌৰা ম ও ৰত আকাৰে ৰা আৰু ম ৰত আকাৰে ৰা মৌৰাটোৱে ময়ূৰ চৰাই পিকক ময়ূৰ চৰাই আৰু
মৰাটোৱে মৃত্যু হোৱা বুজায় মৃত্যু হোৱা তাৰপিছত কোৰ ক অ ৰ কোৰ আৰু কৰ কৰ কোৰ আৰু কৰ কোৰ মানে কোন ঠাই বুজাবলৈ কোন ঠাইৰ আৰু কৰ মানে কেইবাটাও অৰ্থ বুজায় কৰ এটা কৰে হাত বুজায় মানুহৰ হাত আৰু ৰাজহ যিটো ৰেভিনিউ বুলি কয় ৰাজহ তাৰপিছত হাতীৰ খুৰো বুজায় হাতীৰ খুৰ আৰু যিকোনো কাম কৰাটোকো কৰা বুজাবলৈ গ'লেও কৰ কৰ লিখিব লাগে তাৰপিছত চ'ত প্ৰথম চ অ দন্ত্যাত চ'ত আৰু প্ৰথম চ দন্ত্যাত চত চ'ত মানে বছৰৰ শেষৰ মাহটো বছৰৰ শেষৰ মাহটো শেষৰ মাহ আৰু চত মানে তলতীয়া বা অধীনতা আৰু এটা আছে তোত দন্ত্যাত অ দন্ত্যাত আৰু দন্ত্যাত তত তোত আৰু তত তোত মানে কিছু দূৰৰ ঠাইত কিছু দূৰৰ ঠাইত আৰু তত মানে জ্ঞান বা চেতনা জ্ঞান বা চেতনা ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই এতিয়া অ চিনটোৰ ব্যৱহাৰ কৰিলে অৰ্থৰ কেনেকুৱা কি হ'ব উচ্চাৰণ কেনেকুৱা হ'ব মই যিমানখিনি পাৰোঁ তোমালোকক শব্দ দেখুৱালোঁ আশা কৰিছোঁ তোমালোক উপকৃত হ'বা মোৰ ভিডিঅ'টো যদি তোমালোকৰ ভাল লাগিছে তেনেহ'লে লাইক কৰিবলৈ নাপাহৰিবা যিমান পাৰা ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আজিলৈ সামৰিছোঁ ধন্যবাদ